নমস্কাৰ, মই ৰিজুস্মিতা মেধি, বিউটিচিয়ান এণ্ড মেকআপ আৰ্টিষ্ট। মই আজি আপোনালোকৰ ওচৰলৈ আপোনালোকৰ আৰু এটা সমস্যাৰ সমাধান লৈ আহিছোঁ। এই সমস্যাটো হৈছে চুলি ফটাৰ সমস্যা। যিহেতু এই সমস্যা বহুতৰ ক্ষেত্ৰত দেখা পোৱা যায়, সেয়েহে মই আজি আপোনালোকৰ ওচৰলৈ এই সমস্যাৰ মুখ্য কাৰণসমূহ আৰু ইয়াৰ সমাধানসমূহ লৈ আহিছোঁ। প্ৰথমে আমি জানো আহক এই সমস্যাৰ কাৰণসমূহনো কি। চুলিত খুব বেছি হিট ট্ৰিটমেণ্ট ব্যৱহাৰ কৰা, যেনে হেয়াৰ ড্ৰায়াৰ চুলিত বেছিকৈ ব্যৱহাৰ কৰা, ষ্ট্ৰেইটনাৰ ব্যৱহাৰ কৰা, চুলিত একেবাৰে তেল নলগোৱা, চুলিখিনি ধোৱাৰ পাছতে তিতা চুলিখিনি ফণি দি আঁচুৰি দিয়া, আৰু বহুত বেছি ৰ'দত থাকিলে আৰু পলিউশ্যনৰ ক্ষেত্ৰতো এই সমস্যাই দেখা দিয়ে। এতিয়া আমি জানো এই সমস্যাৰ সমাধানসমূহ। আপোনালোকে যদি চুলিত হেয়াৰ ড্ৰায়াৰ কেতিয়াবা ব্যৱহাৰ কৰে, তেতিয়াহ'লে তাত এটা ঠাণ্ডা বতাহৰ ছিষ্টেমো আছে। আপোনালোকে ঠাণ্ডা বতাহেৰে চুলিখিনি শুকুৱাব, নহ'লে আপোনালোকে ফেনৰ বতাহতো চুলিখিনি শুকুৱাব পাৰে। আৰু আপোনালোকে যদি ষ্ট্ৰেইটনাৰ কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে খুব কম টেম্পাৰেচাৰতহে ষ্ট্ৰেইটনাৰটো আপোনালোকে ব্যৱহাৰ কৰক। ইয়াৰ উপৰি আপোনালোকে চুলিত সপ্তাহত দুবাৰকৈ নাৰিকলৰ তেল লগাওক, আৰু এটা ছালফেট ফ্ৰী শ্বেম্পু আপোনালোকে চুলিখিনিত ব্যৱহাৰ কৰক। কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিব কিন্তু নাপাহৰিব। এনেকৈ আপোনালোকে কৰি যাওক, অতি সোনকালে আপোনালোকে ইয়াৰ এটা ধুনীয়া সুফল লাভ কৰিব। আৰু চুলিখিনি ধোৱাৰ পাছত আপোনালোকে চুলিখিনি শুকোৱাৰ পাছতহে ফণিৰে লাহে লাহেকৈ চুলিখিনি আপোনালোকে আঁচুৰিব। তিতা চুলি কিন্তু আঁচুৰি নিদিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰক, আৰু মোৰ পেজটোত গৈ ফ'ল' কৰিবলৈ নাপাহৰিব, যাতে মই পাছলৈকো এনেকৈ আপোনালোকক ধুনীয়া ধুনীয়া টিপছসমূহ দি থাকিব পাৰোঁ। ধন্যবাদ।